ধুলে ডগৰে আঁতৰে আঁতৰে থাকিলেও তুমি দিদিবা দুনিয়াই মনৰ পৰা। কি বেং, তোৰ দেখোন মই ইমান দিনে ভালে গান শুনি আছিলো, আজি দেখোন কিবা তোৰ মন চন বেয়া নেকি? কেছটো কি বাপা? নহয়ে মেলো, ঘৰৰ পৰা কিবা বাল খালি গালিয়ে পাৰি থাকে, সেইকাৰণে মন চন বেয়া আৰু। অ হয় নেকি? কিনো কম, মোৰো সেয়ে গতি দে আৰ, তোৰ নিচিনাই গতি মোৰো। ঘৰত সদায় গালিয়ে খাই থাকো। লকডাউনে কিবা দেখোন আমাৰ জীৱন পাতি একেবাৰে ধ্বংসই কৰি পেলালাগে। কি যে হব? মেক্সে, কি যে হব না, একদম মাথা চাথা বেয়াই হৈ যায় কেতিয়াবা। বেং, মই তোক এটা কথা কবা লাগছিলে। কথাটো কওঁ না পিছে তোক? মেলো, কচু ক, কি কথা? কি কথা ক মোক। মই জানা মতে আমাৰ বোলে জাপ মাৰা গাঁৱত বোলে এটা ফেকৰা বাবা আহিছে বোলে। ফেকৰা বাবা। মোৰ মায়েৰ চলি, ক'ত গম পালি তই ফেকৰা বাবা আহা বুলি? নহয় বেং, সিদিনাখন মোক মায়ে গালি পাৰাতে কৈ আছিল। তোক সুধি চালো হয় না নহয় সঁচাটো। তই গমেই নাপা। দে তে হ'ব দে। মেলো, দেতে বুলি কলি নহব নহয়। আমাৰ গাঁৱত আছে, আমিয়ে নাজনো। নহব, আমি আজি লগ কৰবাই যাম তাক। নহব, লগ কৰিমেই তাক, আমি চাবাই লাগব। দে হলি মেলো, গোটেই কেইটাই একদিন যাম দে ফেকৰা বাবাটোৰ তাতে। যাম দে আমি। বল এথেন ঘৰতে যাং। আহনতো গেলে ৰ, মই একবাৰ আগতেই চাই আহো ৰ, বাবাটোক লগ কৰি আহো। নদী বাঢ়িলে উজান উঠিলে গছে বনে ফুলে পাতে বিহু আহিলে মাকা একলা থাকি কিনো কৰিম, গোটেই মাহ দেখোন গেলে, মইও যাং দে সেই বাবাটোৰ তাতে। ঘৰততো আহিলো ৰ, আমাৰ বা মাই জানে না নাজনে ফেকৰা বাবাৰ কথা, সুধিয়ে চাং ৰ। মা ইফালে আছোন তই? নহয় মা, তোৰ লগত মোৰ এটা বহুত ডাঙৰ কথা আছে, তই আহেকচোন ইফালে। মই যাই আছো ৰ। মই আছো দে, ক কি হৈছে? মা, মই এটা কথা কওঁ ৰ, আমাৰ ইয়াতে কোনোবা ফেকৰা বাবা আছে নেকি? ফেকৰা বাবা? আছে, সিদিনাখন আহিছিল আমাৰ গাঁৱত। হয় নেকি? দে মা, আজি মই একবাৰ তাৰ ওচৰৰ পৰা আহিম নেকি, কিজানি মোৰ কিবা এটা হয়ে। যাবি, কি ঠিক তোৰ কিবা এটা চাকৰি হব পাৰে, যাবি দে আজি। বাপৰে বাপ, কি ডাঙৰ গুফায়ে, এতে থাকে ফেকৰা বাবা। ৰহ মায়ের চলি ভিতৰতে যাই চাং ৰ। মাক্কা, এইটো দেখোন কিবা দেখোন দাড়িয়ালা মানুহে, ক'ত আহি পালো মই? মাক চকলাই মাতিয়ে চাং ৰ, কাইবা এইটো। এইটো ভেকৰা বাবা হয় না? চলি, কি লাগে তোকেতে? মায়ের চলি, এই কথাবিলাক শুনা পাল নেকি? চেজা পাল। নহয় মানে বাবা, মই আপোনাৰ ওচৰত এটা সহায় বিচাৰি আহিছিলো, সহায়টো কৰবনে বাবা আপুনি? চলি, মই জানো তই মোৰ ওচৰত কি সহায় বিচাৰি আহিছা। তোৰ নামটো হল বেং, তই হল 1 নম্বৰ অনাই বনাই ঘূৰি ফুৰা এটা ল'ৰা, বেকাৰ চলি তই এটা, হয় না নহয় কচোন? মাক চকলাই, ই মোৰ কথা কেনেকে জানে? ই কৰ কি এইটো? হয় দিয়ক বাবা, আপুনি যিখিনি কৈছে সেইখিনিয়ে সঁচা। এথেন মই কি কৰিম বাবা?
চলি শুনি ল তই মোৰ কথা ভালকে শুনবি দেই তই এথেন ঘৰত যা ঘৰত যাই তই হাঁহৰ বিজনেছ আৰম্ভ কৰ হাঁহৰ বিজনেছৰ পৰা তই 2 দিন পিছত লাখপতি হবি লাখপতিৰ পিছত তই কৰৰপতি হবি সেনকে তই কিবা কামত চাকৰি পাই যাবি বুজি পাইছা এথেন তই ঘৰত যা আয়ুষ্মান ভাব হ'ব দিয়ক বাবা মই এথেন ঘৰত যাওঁ মই হাঁহৰ বিজনেছ আৰম্ভ কৰিম দিয়ক বাবা আজিৰ পৰা বাবা যাৱাৰ আগতে মই আপোনাক এটা কথা সুধি যাব লগা আছিলে কমনে কথাটো দে সোনকালে কো কি কথা কবি মোৰ হাতত সময় নাই বাবা ৰুমটোত অহাৰ পিছৰ পৰা কিবা ৰুমটোত ভেক্সা চেণ্ট ওলছে কিয় বাবা চলি তই মোক এইগিলা প্ৰশ্ন কৰিছা ঘৰত গৈছা নে নাই তই সোনকালে যা ঘৰত নহয় বাবা খং নকৰব যাই আছো ৰ'ব মই ঘৰত মাক চকলাই বাবাটোৰ পৰা আহিলো ৰ এথেন বিজনেছটো আৰম্ভ কৰাৰে কথা আৰু কিবা শব্দই উঠে দেখোন কিবা ভূত চুত আছে নেকি পিছৰ ঘৰটোত পলয় আৰু পৰা মাকছে বাল মা কিয় মাৰছা তই মোক ইমান জোৰে কুকুৰৰ পুতেক উঠা হলি নৰা আৰু উল্টা পুল্টা বিছনাখনত ভ্ৰম বকি আছিলি সেইকাৰণে তোক মাৰছো মাক চকলাই মই ইমান টাইমে সপোনে ভাবি আছিলো মাক চকলাই এথেনাৰ দেখোন কিবা ফোনে আহে